জয় হিন্দ দোস্ত স্বাগতম জানাইছোঁ মোৰ সোণৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন লৈ আহিছোঁ আৰু আপোনালোকে এইবিলাক কুৱেশ্যন ভালদৰে চাই লওক। আৰু এই কুৱেশ্যন কেইটা 2017-18 যিবিলাক ইউবি কনষ্টেবল আৰু এবি কনষ্টেবল আছিল তাতে ৰিটেন এক্সামত আহিছিল। বন্ধুসকল আপোনালোকে কুৱেশ্যন কেইটা ভালদৰে চাই লওক। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অন কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। তো বন্ধুসকল আহক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে, ইয়াতে কুৱেশ্যনটো দিয়া আছে LPGৰ সম্পূৰ্ণ নাম কি। ইয়াতে এইটো কুৱেশ্যন 2017-18 চনত ইউবি কনষ্টেবলৰ বাবে এই কুৱেশ্যনটো আহিছিল আৰু এই কুৱেশ্যনটো বহুত পৰিমাণে ইম্পৰ্টেণ্ট হয়। বন্ধুসকল এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব লিকুইফাইড পেট্ৰলিয়াম গেছ। নিশ্চয় আপোনালোকে দেখিবলৈ পালে। তো বন্ধুসকল নেক্সট কুৱেশ্যনটো আহিব। স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে, ইয়াতে দিয়া আছে HIVৰ সম্পূৰ্ণ নাম কি। তো বন্ধুসকল এইটো কুৱেশ্যনৰ এনচাৰটো মই আপোনালোকক জনাই দি আছোঁ। তাৰ আগতে আপোনালোকক মই আৰু এটা কথা কৈ আছোঁ যে আপোনাৰ যিটো অসম পুলিচৰ ABB কনষ্টেবলৰ যিটো ৰিটেন এক্সাম হয়, এই ৰিটেন এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন 2টা বা 3টা থাকিব। তো বন্ধুসকল আপোনালোকে কুৱেশ্যন কেইটা ভালদৰে চাই ল'ব। বন্ধুসকল এইটো কুৱেশ্যনৰ এনচাৰটো হৈছে হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে। তো বন্ধুসকল নেক্সট আৰু কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে কুৱেশ্যন কেইটা ভালদৰে চাই লওক। আৰু এই কুৱেশ্যন কেইটা আপোনালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ আপোনালোকৰ সঘনাই এইবিলাক কুৱেশ্যন ব্যৱহাৰ কৰিব লাগে। ইয়াতে আপোনালোকে প্ৰশ্ন নম্বৰ 1ত দিয়া আছে বৈদ্যুতিক আধানৰ SI একক কি। ইয়াতে 4টা অপশ্যন দিয়া আছে। A নম্বৰত দিয়া আছে জুল, B দিয়া আছে এম্পিয়াৰ, C কেলভিন, D ফাৰেনহাইট। তো বন্ধুসকল ইয়াতে 4টা অপশ্যনৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব, এইটো আমাক বাছি উলিয়াব লাগিব। বন্ধুসকল ইয়াতে আমি আপোনালোকক জনাই দি আছোঁ, ইয়াতে শুদ্ধ উত্তৰটো হ'ব B নম্বৰত এম্পিয়াৰ। এম্পিয়াৰটো বৈদ্যুতিক আধানৰ SI একক হয়। তো বন্ধুসকল নেক্সট কুৱেশ্যনটো আহিব। কুৱেশ্যন নম্বৰ 2 ইয়াতে দিয়া আছে তাপৰ SI একক কি। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াত দিয়া আছে আৰ্ক, B নম্বৰত দিয়া আছে কেলভিন, C নম্বৰত দিয়া আছে ফাৰেনহাইট, D নম্বৰত দিয়া আছে চেলচিয়াছ। ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো আমাক বাছি উলিয়াব লাগিব। তো বন্ধুসকল ইয়াতে শুদ্ধ উত্তৰটো হ'ব B নম্বৰত কেলভিন। কেলভিনটো হয় তাপৰ SI একক। তো বন্ধুসকল নেক্সট কুৱেশ্যনটো ইয়াতে আহিছে। কুৱেশ্যন নম্বৰ 3 ইয়াতে দিয়া আছে শক্তিৰ SI একক কি। ইয়াতে 4টা অপশ্যন দিয়া আছে। A নম্বৰত দিয়া আছে কেলভিন, B নম্বৰত দিয়া আছে জুল, C নম্বৰত দিয়া আছে নিউটন, D নম্বৰত দিয়া আছে কিলোগ্ৰাম। ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টাৰ মাজত শুদ্ধ উত্তৰটো কোনটো হ'ব সেইটো আমাক বাছি উলিয়াব লাগিব। তো বন্ধুসকল মই আপোনালোকক শুদ্ধ উত্তৰটো কৈ আছোঁ। ইয়াতে শুদ্ধ উত্তৰটো হ'ব B নম্বৰত জুল। শক্তিৰ SI এককটো কি হয়, জুল হয়। তো বন্ধুসকল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। নেক্সট কুৱেশ্যনটো আপোনালোকে চাওক। কুৱেশ্যন নম্বৰ 4 ইয়াতে দিয়া আছে বলৰ SI একক কি। ইয়াতে 4টা অপশ্যন দিয়া আছে। A নম্বৰত দিয়া আছে জুল, B দিয়া আছে নিউটন, C নম্বৰত দিয়া আছে মিটাৰ পাৰ ছেকেণ্ড, D নম্বৰত দিয়া আছে কেলভিন। ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজত কোনটো শুদ্ধ উত্তৰ সেইটো আমি বাছি উলিয়াব লাগিব। তো বন্ধুসকল ইয়াতে শুদ্ধ উত্তৰটো হ'ব B নম্বৰ অৰ্থাৎ নিউটন। নিউটন হৈছে বলৰ SI একক। তো বন্ধুসকল নেক্সট কুৱেশ্যনটো আহিব। তো ইয়াতে কুৱেশ্যন নম্বৰ 5 ইয়াতে দিয়া আছে কম্পাঙ্কৰ SI একক কি। ইয়াতে 4টা অপশ্যন দিয়া আছে। A নম্বৰত দিয়া আছে নিউটন, B নম্বৰত দিয়া আছে মিটাৰ পাৰ ছেকেণ্ড, C নম্বৰত দিয়া আছে হাৰ্টজ আৰু D নম্বৰত দিয়া আছে জুল। ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব সেই শুদ্ধ উত্তৰটো আপুনি বাছি উলিয়াব লাগিব। তো বন্ধুসকল ইয়াতে মই আপোনালোকক জনাই দি আছোঁ, ইয়াতে শুদ্ধ উত্তৰটো হ'ব C নম্বৰ অৰ্থাৎ হাৰ্টজ। হাৰ্টজ হৈছে কম্পাঙ্কৰ SI একক। তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে। তো নেক্সট কুৱেশ্যনটো আহিব। কুৱেশ্যন নম্বৰ 6 ইয়াতে দিয়া আছে ক্ষমতা অৰ্থাৎ পাৱাৰৰ SI একক কি। তো বন্ধুসকল ইয়াতে 4টা অপশ্যন দিয়া আছে। A নম্বৰত দিয়া আছে হাৰ্টজ, B দিয়া আছে ৱাট, C নম্বৰত দিয়া আছে জুল আৰু D নম্বৰত দিয়া আছে নিউটন। তো বন্ধুসকল এই 4টাৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব। বন্ধুসকল ইয়াতে শুদ্ধ উত্তৰটো হ'ব B নম্বৰ অৰ্থাৎ ৱাট। ৱাট হৈছে ক্ষমতাৰ SI একক। তো বন্ধুসকল নেক্সট কুৱেশ্যনটো আহিব। কুৱেশ্যন নম্বৰ 7 ইয়াতে দিয়া আছে চাপ। চাপৰ SI একক কি। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াতে A নম্বৰত দিয়া আছে কেলভিন, B নম্বৰত দিয়া আছে পাস্কেল, C নম্বৰত দিয়া আছে মিলিবাৰ, D নম্বৰত দিয়া আছে জুল। ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজত শুদ্ধ উত্তৰটো হ'ব আপোনালোকক মই জনাই দি আছোঁ। ইয়াতে শুদ্ধ উত্তৰটো হ'ব B নম্বৰত, B অৰ্থাৎ পাস্কেল। পাস্কেল হৈছে চাপৰ SI একক। তো বন্ধুসকল নিশ্চয় আপোনালোকে গম পালে। তো নেক্সট কুৱেশ্যনটো আহিব। কুৱেশ্যন নম্বৰ 8 ইয়াতে দিয়া আছে ৰ'দৰ SI একক কি। ইয়াতে 4টা অপশ্যন দিয়া আছে। A নম্বৰত দিয়া আছে ওম, B নম্বৰত দিয়া আছে ভল্ট, C নম্বৰত দিয়া আছে নিউটন, D নম্বৰত দিয়া আছে ইয়াৰ এটাও নহয়। তো বন্ধুসকল ইয়াতে শুদ্ধ উত্তৰটো আমাক বাছি উলিয়াবলৈ দিছে। তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব A নম্বৰ অৰ্থাৎ ওম। ওম হৈছে ৰ'দৰ SI একক। তো বন্ধুসকল নেক্সট কুৱেশ্যনটো আহিব।
কুৱেশ্যন নম্বৰ 9 ইয়াতে দিয়া আছে ড্যাশ ড্যাশৰ SI একক হল কুলম্ব ইয়াতে কোনটো হ'ব ইয়াতে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ মাজত কোনটো অপচন ইয়াতে হ'ব সো আপোনালোকক ইয়াতে এ নম্বৰত দিয়া আছে আদান বি নম্বৰত দিয়া আছে প্ৰবাহ সি নম্বৰত দিয়া আছে বিভৱ বেদ ডি নম্বৰত দিয়া আছে বৈদ্যুতিক বিভৱ শক্তি ইয়াতে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব সো ইয়াতে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অৰ্থাৎ আধানৰ SI একক হল কুলম্ব তো বন্ধুসকল আপোনালোকে এইটো নিশ্চয় গম পায় সো বন্ধুসকল এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ অসম পুলিচৰ ABB কনষ্টেবলৰ ৰিটেন এক্সামত সঘনাই আহি থাকে তো বন্ধুসকল কুৱেশ্যন কেইটা ভালদৰে চাই ল'ব আৰু মনত ৰাখিব তো বন্ধুসকল আজিৰ কাৰণে সৰু সুৰা ভিডিঅ'টো আপোনালোকলৈ এইখিনি আছিল তো ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আজিৰ কাৰণে সৰু সুৰা ভিডিঅ'টো আপোনালোকৰ ফালৰ পৰা ইমানতে সমাপ্ত কৰিছোঁ পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম ধন্যবাদ।